কেনেকৈ মই নোটছ বনাই ৰাখিছোঁ আৰু এনেকৈ যদি আমি মেপ এখন এভৰিৱান ৱেলকাম টু মাই চেনেল আশা কৰোঁ সকলো ভালে আছে আজি মই আপোনালোকক মই কেনেকৈ আসাম জিঅ'গ্ৰাফী নোটছখিনি বনাই ৰাখিছোঁ সেইটো দেখাবলৈ এইখন হৈছে মোৰ আসাম জিঅ'গ্ৰাফী মানে মই কেনেকৈ খুব কমকৈ মানে বনাই ৰাখিছোঁ এনেকুৱা নহয় মই ধেৰ বনাই ৰাখিছোঁ চ' প্ৰথমতে এই মেপখন মই এনেকৈ ৰাখি কোনফালে কোনখন ষ্টেট আছে অসমৰ সেইকেইখন দেখাই লৈছোঁ কাৰণ এইটো খুব ইম্পৰ্টেণ্ট মেপিং বহুত ইম্পৰ্টেণ্ট মেপখন যদি আমি এনেকৈ থুলমূলকৈও আঁকি থওঁ এনেকুৱা নহয় বহুত পাৰফেক্ট হ'ব লাগিব তেতিয়া আমি এখন চালেই মনত পৰি যাব কি কোনখন কোনফালে আছে কোনখন ডিষ্ট্ৰিক্টে কোনখন ষ্টেট বৰ্ডাৰ বাউণ্ডেৰী শ্বেয়াৰ কৰিছে ঠিক আছে তাৰপিছত এইখিনি নেক্সট মই লোকেশ্যনটো লিখি ৰাখিছোঁ তাৰপিছত বাউণ্ডেৰীজ অফ আসাম বাউণ্ডেৰীজখিনি লিখি থৈছোঁ কোনফালে কি আছে আৰু কোনে কিমান বাউণ্ডেৰী শ্বেয়াৰ কৰিছে এইখিনিও মই এনেকৈ লিখি থৈছোঁ পশ্চিম ফালে কি আছে মেঘালয় আৰু ৱেষ্ট বেংগল আছে নৰ্থত কি আছে অৰুণাচল প্ৰদেশ আছে তাৰপিছত ইষ্টত কি আছে নাগালেণ্ড আৰু মণিপুৰ আৰু চাউথত আছে মিজোৰাম এণ্ড ত্ৰিপুৰা তাৰপাছত অসমে দুখন কাণ্ট্ৰিৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰিছে সেইখন হৈছে ভূটান আৰু বাংলাদেশ ভূটানৰ লগত 265.8 কিলোমিটাৰ বাউণ্ডেৰী শ্বেয়াৰ কৰিছে আৰু বাংলাদেশৰ লগত 267.5 আৰু অসমে হায়েষ্ট ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী বাংলাদেশৰ লগত শ্বেয়াৰ কৰিছে এইটো কুৱেশ্যন অহা দেখা যায় এইটো কুৱেশ্যনো আহে আৰু জিলাসমূহৰ ভিতৰত ধুবুৰীয়ে বেছি বাউণ্ডেৰী শ্বেয়াৰ কৰিছে ভূটানৰ লগত যিকেইখন আমাৰ অসমৰ জিলা আছে সেইখনৰ লগত ধুবুৰীয়ে বেছি ভূটানৰ লগত সীমা শ্বেয়াৰ কৰিছে আৰু তাৰ পাছত অসমৰ ডিষ্ট্ৰিক্টে শ্বেয়াৰ কৰা বাউণ্ডেৰীসমূহ ভূটানৰ লগত কিমানখন ডিষ্ট্ৰিক্টে বাউণ্ডেৰী শ্বেয়াৰ কৰে বাক্সা চিৰাং কোকৰাঝাৰ ওদালগুৰি তামুলপুৰ তাৰপাছত বাংলাদেশৰ লগত কাছাৰ কৰিমগঞ্জ ধুবুৰী চাউথ চালমাৰা মানকাছাৰ তাৰপাছত এইখিনি হৈছে ভূপ্ৰাকৃতিক গঠন অনুসৰি ভাগসমূহ এইখিনি আপোনালোকে এনেকৈ চাই ল'ব মই ইমান কৈ নাযাওঁ কাৰণ মই এইখিনি মানে পঢ়োৱা টাইপত নহয় মই জাষ্ট আপোনালোকক কেনেকৈ মই লিখি ৰাখিছোঁ সেইখিনিয়ে দেখাব খুজিছোঁ আৰু এইখিনি হৈছে মাউণ্টেইন ৰিজনখিনি আৰু এইখিনি হৈছে প্লেইন ৰিজন মানে নদী গঠিত সমভূমি অঞ্চলখিনি আৰু অসমক কিমান মানে ফিজিঅ'গ্ৰাফিক ডিভিজন অনুসৰি অসমক কেইটা ভাগ কৰিব পাৰি ভৌতিক বিভাগ বুলি কওঁ আমি আৰু ইয়াত আছে কাৰ্বি আংলঙক আগতে আমি মিকিৰ হিলছ বুলিও গম পাইছিলোঁ তাৰপিছত এইখিনি ব্ৰহ্মপুত্ৰ ভেলী বৰাক ভেলী কাৰ্বি আংলং এইখিনি বিষয়ে অকণমান মই লিখি ৰাখিছোঁ যাতে মোৰ বুজিবলৈ সহজ হয় তাৰপিছত আহি গ'ল ৰিভাৰ্ছখিনি এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয় যিহেতু ৰিভাৰৰ বিষয়ে আহি থাকে ব্ৰহ্মপুত্ৰৰ উপনৈসমূহৰ বিষয়ে আহে আমাৰ যিহেতু ব্ৰহ্মপুত্ৰ আৰু বৰাক দুইখন মেইন নদী আছে সেই নদীসমূহৰ বিভিন্ন উপনৈও আছে মই ব্ৰহ্মপুত্ৰ নদী উপনৈসমূহ এনেকৈ লিখি ৰাখিছোঁ এইখিনি এনেকৈ মানে আমি এইফালৰখিনি এইটো ছাইডে যি থাকে সেইখিনি নৰ্থ বেংক ট্ৰিবিউটৰী অৰ্থাৎ ৰাইট বেংক ট্ৰিবিউটৰীজ বুলি কোৱা হয় আৰু এইফালে যি থাকে সেইফালে চাউথ বেংক অৰ্থাৎ দক্ষিণৰ ফালে যি থাকে সেইখিনি লেফ্ট বেংক ট্ৰিবিউটৰী বুলি কোৱা হয় আৰু এইখিনি গোটেইখিনি মই এনেকৈ লিখি ৰাখিছোঁ আপোনালোকে যদি এনেকৈ লিখি ৰাখে তেতিয়া খুব মানে এবাৰ চাই দিলেই মনত পৰি যাব কোনটো উত্তৰ পাৰৰ আৰু কোনটো দক্ষিণ পাৰৰ চ' এইখিনি মই এনেকৈ লিখি ৰাখিছোঁ আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ ফালে 57খন উপনৈ আৰু দক্ষিণ ফালে 33খন উপনৈ আছে ব্ৰহ্মপুত্ৰ উৎসৰ পৰা মোহনালৈকে দৈৰ্ঘ্য হৈছে 2900 কিলোমিটাৰ আৰু ভাৰতত 916 কিলোমিটাৰ আৰু অসমত যদি ব্ৰহ্মপুত্ৰৰ কিলোমিটাৰ দৈৰ্ঘ্য চাবলৈ যাওঁ 720 কিলোমিটাৰ তাৰপিছত চেমায়ুংডুং নামৰ হিমবাহেটি হ'ল ব্ৰহ্মপুত্ৰ উৎসৰ আংশিক গ্লেছিয়াৰ চেমায়ুংডুং গ্লেছিয়াৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ উৎস বুলি আমি গম পাওঁ ব্ৰহ্মপুত্ৰ নদীখন নামচা বৰুৱা পৰ্বতৰ শৃংগৰ ওচৰত দক্ষিণ পশ্চিমলৈ ঘূৰি অৰুণাচল প্ৰৱেশ কৰে এনেকৈ মই ছাইডত এইখন আঁকিও ৰাখিছোঁ এনেকৈ নামচা বৰুৱা দি ঘূৰি আহি আমাৰ অঞ্চলৰ সিফালেদি আহি তাৰপিছত অৰুণাচল প্ৰদেশৰ ব্ৰহ্মপুত্ৰক চিয়াং বুলি জনা যায় আৰু চাইনাত ইয়াৰলুং চাংপো বুলি গম পাওঁ আৰু 9th লাৰ্জেষ্ট এণ্ড 15 লংগেষ্ট ৰিভাৰ ইন দ্য আৰ্থ ব্ৰহ্মপুত্ৰখন
গংগাৰ সৈতে লগ হৈ সুন্দৰবন বৰদ্বীপ গঠন কৰে ব্ৰহ্মপুত্ৰ লাৰ্জেষ্ট ট্ৰিবিউটৰী সোৱণশিৰি আৰু সোৱণশিৰিখন আহিব পাৰে ৰাইট বেংক নে লেফ্ট বেংক ট্ৰিবিউটৰী সেইখন হৈছে ৰাইট বেংক ট্ৰিবিউটৰী আৰু যদি অভাৰঅলো কয় মানে যে ব্ৰহ্মপুত্ৰ এনেকেই যদি নুসুধে যে ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ ৰাইট বেংক ট্ৰিবিউটৰী কোনখন তেতিয়াও সোৱণশিৰি হ'ব আৰু যদি দুইখন মিলাই সোধে যে ৰাইট বেংক বা লেফ্ট বেংক কোনো মেনশ্যন কৰা নাথাকে যদি সোধে ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন তেতিয়াও সোৱণশিৰিয়ে হ'ব তাৰপিছত আৰু লেফ্ট বেংকৰ ফালৰ পৰা চাবলৈ গ'লে কপিলীখন আটাইতকৈ ডাঙৰ ব্ৰহ্মপুত্ৰ ইজ দ্য 15 ৰিভাৰ ইন দ্য ৱৰ্ল্ড 15 লাৰ্জেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড আৰু এইকেইটা কুৱেশ্যন মই এনেকৈ মানে মই ষ্টাৰ তাত দুটা দি লিখি ৰাখিছোঁ এই দুটা কুৱেশ্যন মই আগৰ মানে কুৱেশ্যন পেপাৰত পাইছোঁ জীয়া ভৰালীক আমি আৰু আন কি নামে জনা যাওঁ অৰুণাচলত কামেং বুলি জনা যায় জীয়া ভৰালীক আৰু গাই ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ চিটুৱেটেড বিটুইন কোন দুখন ৰিভাৰ মাজত মানে গাই ট্ৰিবিউটৰীখন ব্ৰহ্মপুত্ৰৰ যিখন গাই ট্ৰিবিউটৰী সেইখন আছে মানে সেইখন হৈছে দিহিং আৰু সোৱণশিৰি ৰিভাৰ তাৰপিছত এইখিনি বৰাক ৰিভাৰ নাগালেণ্ড মণিপুৰ সীমান্তৰ মৰাম নামৰ অঞ্চলটিৰ পৰা বৰাক নৈ ওলাই আহিছে উৎস মুকৰু নদী তাৰপিছত উৎসৰ পৰা মণিপুৰৰ মাজেৰে দক্ষিণ পশ্চিম দিশে বৈ অহা নৈখন মণিপুৰৰ মিজোৰাম সীমাত পুনৰ উত্তৰলৈ গতি কৰিছে অসম আৰু মণিপুৰ সীমাৰ উত্তৰলৈ আহি জিৰি নামৰ নৈখনৰ লগত নৈখন লগ হোৱাৰ পিছতে ই পশ্চিমলৈ ঘূৰি অসমত সোমায় নৈখন অসমৰ কাছাৰ হাইলাকান্দি কৰিমগঞ্জ জিলাৰ কি নৈখন কাছাৰ হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ উত্তৰ অংশৰে বৈ গৈছে কোন কেইখন জিলাৰ উত্তৰে মানে বৈ গৈছে সেইকেইখন আহিব পাৰে ভাৰত বাংলাদেশৰ সীমান্তত নৈখন দুটা ভাগত বিভক্ত হৈছে ভাৰত আৰু বাংলাদেশৰ সীমাত নৈখন দুটা ভাগত বিভক্ত হৈছে কুছিয়াৰা আৰু চুৰমা নাম লৈ বাংলাদেশত সোমায় এইখিনি 27খন উপনৈ আছে বৰাকৰ তাৰপিছত বৰাক নদী ওপৰত টিপাইমুখ নদীবান আছে টিপাইমুখ নদীবান কোনখন নদীৰ ওপৰত আছে আহে কুৱেশ্যন সেইটো হৈছে বৰাক নদীৰ ওপৰত আৰু বৰাক নদীৰ মেইন ট্ৰিবিউটৰীজ এইখন জিৰি সোণাই ধনশিৰি লংগাই মই লিখি ৰাখিছোঁ আৰু আছে কিন্তু আজি ইমান নিদেখাওঁ মোক ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব চ' এইখিনি নদীখিনি আৰু ভৌগোলিক বিভাজনখিনি অকণমান মই কেনেকৈ লিখি ৰাখিছোঁ আজিলৈ ইমানেই আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল পালে আৰু থেংক ইউ যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ চ' থেংক ইউ